শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ সৌজন্যমূলক সাহিত্য অনুষ্ঠানটি মুকলি কৰিছোঁ। আজি আমাৰ মাজত লগ পাইছোঁ নিৰৱচ্ছিন্নভাৱে সাহিত্য সাধনা কৰি একেধাৰে শিশু সাহিত্য, গল্প, উপন্যাস আদি লিখি জনমানসত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা এগৰাকী লেখক, অধ্যাপক ভৱেন চন্দ্ৰ কোচক। নমস্কাৰ। নমস্কাৰ। ভৱেন চন্দ্ৰ কোচৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত আছে শিশু উপন্যাস পৃথিৱীৰ অতিথি, উপন্যাস মন দিহিঙৰ গৰা, দুখনকৈ গল্প সংকলন মই এটা পাপ কৰিলোঁ আৰু শিলভেটাৰ চকুলো। আজি আমাৰ সৌজন্যমূলক সাহিত্য অনুষ্ঠানলৈ লেখক ভৱেন চন্দ্ৰ কোচক আমি অভিনন্দন জনাইছোঁ। আমি লেখক ভৱেন চন্দ্ৰ কোচৰ লগত কথা পাতিম, কিন্তু তাৰ আগতে মদাৰজ্যোতিয়ে তেখেতৰ শেহতীয়া গ্ৰন্থকেইখনৰ এটি পৰিচয় আগবঢ়াব। ধন্যবাদ। ভৱেন চন্দ্ৰ কোচ তেখেতৰ বিষয়ে তেখেতৰ গ্ৰন্থকেইখনৰ ওপৰত আলোকপাত কৰাৰ পূৰ্বে মই অলপ জনাব খুজিছোঁ আমাৰ শ্ৰোতাসকললৈ। থং নগবে মহাবিদ্যালয় টকমোকাৰ অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী আৰু সহযোগী অধ্যাপক ভৱেন চন্দ্ৰ কোচ তেখেতে বহুকেইটা সামাজিক অনুষ্ঠানৰ সৈতে জড়িত। কাৰ্বি আংলং জিলা সাহিত্য সভাৰ তেখেত পত্ৰিকা সম্পাদক আৰু বকলীয়াঘাট প্ৰেছ ক্লাবৰ উপদেষ্টা। তেখেতৰ এক সুদীৰ্ঘ পৰিক্ৰমাৰ সাংবাদিক জীৱন আছে। 1995 চনৰ পৰা 2015 চনলৈকে সাংবাদিকতা বৃত্তিটোৰ সৈতে জড়িত আছিল। দৈনিক অগ্ৰদূত, নতুন দৈনিক, দৈনিক জনসাধাৰণ, দৈনিক জনমভূমি, দৈনিক অসম, ৰাইজৰ বাতৰি, অসমীয়া প্ৰতিদিন কাকতৰ স্থানীয় সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰু লেখা মেলা তেওঁ কৰি আহিছিলে এই কাকতবোৰত। অধুনালুপ্ত আমাৰ কাৰ্বি আংলং কাকতৰ সহকাৰী সম্পাদক আৰু পাছৰ সময়ত তেখেত সম্পাদক আছিল। অধুনালুপ্ত সিংথুৰ কাকতৰ সম্পাদনাৰ সমিতিৰ সৈতে তেওঁ জড়িত আছিলে। ভৱেন চন্দ্ৰ কোচৰ বিভিন্ন লেখা বাৰ্তাপখিলী, ৰহস্য, তৃষ্ণাতুৰ, কাদম্বৰী, পূবালী, শ্ৰীময়ী, অবিকল, সৃজনী, ৰংঘৰ, অকণিৰ অগ্ৰদূত, অন্তৰংগকে প্ৰমুখ কৰি বহুকেইখন কাকত আলোচনীত সিঁচৰতি হৈ আছে। ইতিমধ্যে তেখেতৰ গ্ৰন্থকেইখনৰ বিষয়ে আপুনি কৈছে। তেখেতৰ নাটকো আছে। অনাতাঁৰনাথ তিলোত্তমা, এইখন আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত পৌৰাণিক আখ্যানৰ ভিত্তিক নাট। কেইবাখনো তেখেতে একাংকিকা নাটো ৰচনা কৰিছে আৰু তেখেতে সম্পাদনা কৰিছে বহুকেইখন স্মৃতি গ্ৰন্থ। তাৰ ভিতৰতে থং নগবে মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ মহামায়া 2001 চনত, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ স্মৃতিগ্ৰন্থ চমনা 2004 চনত, শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখাৰ সোণালী জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থ ভক্তি ৰঞ্জনা 2018 চনত আৰু বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থ স্বৰ্ণ জয়ন্তী 2018 চনত তেখেতে সম্পাদনা কৰিছিল। তেখেতে বহুকেইখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ উপৰিও ISSN আৰু ISBN নম্বৰ সংযুক্ত কেইবাখনো গ্ৰন্থ তেখেতৰ প্ৰবন্ধ ইতিমধ্যে প্ৰকাশ পাইছে। আজি আমাৰ আলোচনাৰ বিষয়ত থকা যিকেইখন গ্ৰন্থ বন বিহংগৰ কাকলি, মন দিহিঙৰ গৰা, মই এটা পাপ কৰিলোঁ, পৃথিৱীৰ অতিথি, কাৰ্বি জনজীৱনত নাৰীৰ ভূমিকা, শিলভেটাৰ চকুলোৰ বিষয়ে মই থোৰতে পৰিচয় দাঙি ধৰিব বিচাৰিছোঁ গ্ৰন্থকেইখনৰ। বন বিহংগৰ কাকলি কাৰ্বি আংলং জিলা সাহিত্য সভাৰ দ্বাৰা 2012 চনত প্ৰকাশিত শিশু উপন্যাস। শিশুসকলৰ বৰ্তমানৰ বাধ্যতামূলক শিক্ষাৰ ওপৰত গুৰুত্ব দি এখন কাৰ্বি গাঁৱৰ গাঁওবুঢ়া কালিৰাম হাঞ্চে নাতিয়েক হেমাৰীকে মুখ্য কৰি এজাক শিশুক বিদ্যালয়মুখী কৰাৰ বৰ্ণনা এই উপন্যাসখনত বৰ্ণিত হৈছে। এই গ্ৰন্থখনৰ মূল্য 20 টকা। মন দিহিঙৰ গৰা 2016 চনত প্ৰকাশিত মন দিহিঙৰ গৰা গ্ৰাম্য পটভূমিত ৰচিত 8খন উপন্যাসিকাৰ সংকলন। অসমৰ চিৰসেউজ মুক্ত গ্ৰাম্য পৰিৱেশত জীৱন অতিবাহিত কৰা সৰলমনা ডেকা গাভৰুসকলৰ মানসিক সন্তুষ্টি প্ৰদানেই মন দিহিঙৰ গৰাৰ প্ৰধান উদ্দেশ্য বুলি ক'ব পাৰি। এখন আংগিক প্ৰকাশন গুৱাহাটীৰ তেওঁলোকে প্ৰকাশ কৰিছে। এইখনৰ মূল্য 150 টকা। আন এখন গ্ৰন্থ মই এটা পাপ কৰিলোঁ 2018 চনত সিংথুৰ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা মই এটা পাপ কৰিলোঁ 15টা চুটি গল্পৰ একত্ৰ সংকলন।
1998 চনৰ পৰা 2010 চনলৈকে বিভিন্ন আলোচনীত প্ৰকাশিত গল্পসমূহৰ মাজৰ পৰা নিৰ্বাচন কৰি উলিওৱা গল্পৰ এখন আটকধুনীয়া সংকলন। ভিন্ন স্বাদৰ গল্পকেইটাই পাঠক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আৰু এইখনো প্ৰকাশ কৰিছে চিংথুৰ প্ৰকাশন কাৰ্বি আংলঙৰ, আৰু এইখনৰ মূল্য 100 টকা। ভৱেন চন্দ্ৰ কোচৰ আন এখন গ্ৰন্থ পৃথিৱীৰ অতিথি 2019 চনত চিংথুৰ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা কল্পবিজ্ঞানৰ পটভূমিৰ এখনি শিশু উপন্যাস। মোহন নামৰ গৰখীয়া ল'ৰাটো কেনেদৰে মংগল গ্ৰহলৈ গ'ল আৰু মংগল গ্ৰহলৈ গৈ কি মহৎ কাৰ্য সাধন কৰিলে তাৰ সুন্দৰ বৰ্ণনাই উপন্যাসখন সজীৱ কৰি তুলিছে। আৰু এইখনৰ মূল্য মাত্ৰ 100 টকা। আন এখন ভৱেন চন্দ্ৰ কোচৰ অসম প্ৰকাশন পৰিষদৰ ফেলোশ্বিপ প্ৰকল্প 2012ৰ অধীনত ৰচিত এখনি বৰ আটকধুনীয়া গৱেষণাধৰ্মী গ্ৰন্থ কাৰ্বি জনজীৱনত নাৰীৰ ভূমিকা। কাৰ্বি জনজীৱনত নাৰীসকলৰ ভূমিকা সম্পৰ্কে গ্ৰন্থখনত বিতংকৈ আলোচনা কৰা হৈছে। আৰ্থসামাজিক ক্ষেত্ৰত নাৰীসকলৰ বিশাল অৱদানে কাৰ্বি জনজীৱনক কেনেদৰে প্ৰভাৱান্বিত কৰিছে সেয়া গ্ৰন্থখনে তথ্য সহকাৰে দাঙি ধৰিছে। এইখনৰ অৰিহণা 60 টকা। তেখেতৰ আন এখন গ্ৰন্থ শিলভেটাৰ চকুলো 2020 চনত চিংথুৰ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা শিলভেটাৰ চকুলো 13টা ৰহস্য গল্পৰ সংকলন। অসমৰ বিনোদনধৰ্মী আলোচনীত প্ৰকাশিত গল্পকেইটাই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আৰু এইখন গ্ৰন্থৰ মূল্য 150 টকা। এইখিনিতে ক'ব লাগিব যে অসম শিশু সাহিত্য ন্যাসে তেখেতৰ আন এখন গ্ৰন্থৰ প্ৰকাশৰ কাৰণে ব্যৱস্থা কৰিছে। চুনু মুনুৰ অভিযান, এখন শিশু সাহিত্য 60-70ই ভৱেন চন্দ্ৰ কোচৰ এই গোটেইকেইখন গ্ৰন্থই ইতিমধ্যে পাঠকৰ আদৰ লাভ কৰিছে বুলি আমি জানিছোঁ। লগতে আমি পঢ়ি উঠিও যথেষ্ট আহ্লাদিত হৈছোঁ আৰু আশা কৰিছোঁ আমাৰ শ্ৰোতাসকলে এই গ্ৰন্থকেইখন সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব। পঢ়িলে তেওঁলোকৰ লগতে তেওঁলোকৰ উঠি অহা প্ৰজন্মকো এই গ্ৰন্থবোৰ পঢ়াব পাৰিলে তেওঁলোক উপকৃত হ'ব। ধন্যবাদ। ধন্যবাদ মদাৰ্জয়তী। বৰ সুন্দৰকৈ লেখকৰ পৰিচয়ৰ লগতে লেখকৰ যিখিনি সমূহ সাহিত্যকৰ্ম সুন্দৰকৈ দাঙি ধৰিলে, মই ধন্যবাদ জনাইছোঁ। আৰু মই এতিয়া আহিছোঁ আজিৰ আমাৰ এই অনুষ্ঠানৰ অতিথি অধ্যাপক ভৱেন চন্দ্ৰ কোচৰ ওচৰলৈ। নমস্কাৰ। নমস্কাৰ। আপোনাৰ যথেষ্ট সাহিত্যকৰ্ম, আপুনি বহুকেইখন কিতাপ ইতিমধ্যে উলিয়াইছে, গল্পৰ কিতাপ উলিয়াইছে, উপন্যাস উলিয়াইছে, আৰু প্ৰবন্ধৰ কিতাপ আছে, গৱেষণাধৰ্মী কিতাপ আছে, শিশু উপন্যাস আছে, আৰু তাৰ উপৰিও আপুনি বিভিন্ন কাকত পত্ৰত লেখা মেলা কৰি আছে। আপোনাৰ যে সাহিত্য সাধনাৰ যিটো পথ আৰম্ভণিতে, এই পথটো বৰ মসৃণ নাছিল বুলি আপোনাৰ মই এটা পাপ কৰিলোঁ বুলি যিখন গল্পৰ কিতাপ তাৰ পাতনিতে প্ৰকাশিকাই লিখিছে। আপোনাৰ সাহিত্য সাধনাৰ সংগ্ৰামৰ বিষয়ে অকণমান ক'ব নেকি বাৰু? সাহিত্য সাধনাৰ প্ৰতি ৰাপ মোৰ সৰুৰ পৰাই আছিল। দেউতাই এদিন জ্যোতিষ চাই কৈছিল যে তই ডাঙৰ হ'লে সাহিত্যিক হ'বি। সেইটোত মোৰ এটা জীৱনত অনুপ্ৰেৰণা, আৰু সেই অনুপ্ৰেৰণাকে বুকুত বান্ধি মই সাহিত্য সাধনা কৰি আহিছিলোঁ। আৰু হাইস্কুলীয়া জীৱনতেই কবিতা লিখিছিলোঁ। যদিও এতিয়া মোৰ কবিতাৰ প্ৰতি ইমান লেখাৰ আগ্ৰহ থাকিলেও মোৰ প্ৰকাশটো সিমান নহয়, তথাপি তেতিয়া কবিতা ৰচনা কৰিছিলোঁ। পৰৱৰ্তী পৰ্যায়ত মই গল্প উপন্যাস আদি ৰচনাত হাত দিলোঁ। হয়তো মই নিজে ক'ব নোৱাৰোঁ এইবিলাক গল্প কবিতা বা উপন্যাস হয় নে নহয়, কিন্তু যেতিয়া মই আলোচনীলৈ পঠালোঁ, মোৰ প্ৰথম গল্প প্ৰকাশ পাইছিলে 1995 চনৰ ৰহস্যৰ পাতত। সেই আছিলে তৃতীয় ব্যক্তিৰ সন্ধানত। সেইটো এখন আছিল ৰহস্য গল্প। আৰু পঠোৱাৰ পাছত পাঠকৰ যিটো সমাদৰ, পাঠকৰ যিটো আগ্ৰহ, মোৰ মতামত শিতানত মোৰ প্ৰতি থকা পাঠকৰ যিটো আদৰ দেখি মই অভিভূত হৈছিলোঁ। আৰু বিনিময়ত মই ৰহস্যৰ সম্পাদকৰ পৰা কিঞ্চিত মাননি পাইছিলোঁ। আৰু মই জীৱনটো মই ক'লোঁ যে চাকৰি নাছিল তেতিয়া, কিতাপ প্ৰকাশ কৰাৰ কথা ভাবিছিলোঁ, সপোন আছিল, কিন্তু প্ৰকাশ কৰিব পৰা নাছিলোঁ। তেনেকৈ প্ৰকাশকৰ পৰা পোৱা মাননিৰে মই
চলি আছিলোঁ তেনেধৰণে মোৰ ৰহস্যৰ পাতত প্ৰকাশ হোৱাৰ পাছৰ পৰ্যায়ত বিভিন্ন আলোচনীয়ে মোৰ পৰা লেখা বিচৰা হ'ল আৰু তেনেধৰণে মই মোৰ লেখা আগবঢ়াই লৈ গ'লোঁ আৰু তেনেধৰণে মোৰ লেখাবিলাক গোটাই গৈ আছিলোঁ কিন্তু 2012 চনত যেতিয়া কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সম্পাদক কনক দাসে মোৰ লগত কথা পাতিলে মোৰ বিষয়ে জানিলে তেওঁ মই তেখেতক ক'লোঁ যে মোৰ এনেকুৱা আছে কিবাখন প্ৰকাশ কৰিব পাৰিব নেকি তেতিয়া তেখেতে ক'লে যে আমাৰ যে সাহিত্যৰ ন্যাসৰ দ্বাৰা আমাৰ কাৰ্বি আংলং জিলা সাহিত্য সভাৰ তৰফৰ পৰা আমি প্ৰকাশ কৰিব পাৰিম সেইকাৰণে তেখেতে হাতত লোৱাৰ কাৰণে 2012 চনত মোৰ প্ৰথমখন শিশু উপন্যাস বন বিহংগৰ কাকলি প্ৰকাশ লাভ কৰিলে আচ্ছা আৰু পৰৱৰ্তী পৰ্যায়ত তেনেধৰণে মই মোৰ কিতাপসমূহ প্ৰকাশ কৰাৰ কাৰণে মানে প্ৰথম প্ৰকাশিত গ্ৰন্থ আপোনাৰ শিশু উপন্যাস হয় সেইখন আছিল বন বিহংগৰ কাকলি হয় পৰৱৰ্তী পৰ্যায়ত আপুনি অধ্যাপক হিচাপে যেতিয়া যোগদান কৰিলে মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰাৰ পিছত আপোনাৰ যিটো লেখাৰ যিটো গতি আপুনি গল্প লিখিছিলে উপন্যাস লিখিছিলে এই গতিটো সলনি হ'ল নেকি বাৰু মই আপোনাক কৈছোঁ যে মই 1989 চনতে চাকৰি জইন কৰিছিলোঁ হয় কিন্তু কলেজখন হোৱা নাছিল তেতিয়া কলেজ ডেফিচিট হোৱা নাছিলে চৰকাৰীখন হোৱা নাছিলে তেনেকৈ বেচৰকাৰী কলেজত কৰিয়ে মই সাংবাদিকতাৰ জীৱনো কটাই আছিলোঁ ঠিক তেনেকৈ ঘূৰি ফুৰোঁতে মই কৰকান্থী বা সেইফালে দকমকাৰ ভিতৰুৱা অঞ্চললৈ গৈছিলোঁ সাংবাদিকতাৰ ক্ষেত্ৰত তাতে মই দেখা পাইছিলোঁ যে কিছুমান শিশু ককা দেউতাকৰ লগত বা বাপেকৰ লগত আঁৰলৈ যায় বজাৰ সমাৰ ঘূৰি ফুৰে পঢ়া শুনাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ নাই সেই ছাত্ৰসকলক সেই শিশুসকলক কেনেকৈ মানে বাধ্যতামূলক শিক্ষাৰ অধীনলৈ আনিব পাৰি তেনেধৰণৰ এটা মনোভাৱ লৈ মই মোৰ প্ৰথম উপন্যাসখন ৰচনা কৰিছিলোঁ গতিকে মই ক'ব পাৰোঁ যে সাংবাদিকতাৰ জীৱন আৰু শিক্ষকতাৰ জীৱন মই দুইফালে চলাই থাকিও যে সাংবাদিকতাৰ জীৱনৰ কাৰণে সাংবাদিকতা কৰাৰ কাৰণে মই সেই এটা বিষয়বস্তুৰে মোৰ প্ৰথম উপন্যাসখন মই চাব পাৰিলোঁ হয় আপুনি দুটা দৃষ্টিভংগীৰে আপুনি সমাজখন চাবলৈ শিকিলে এটা হৈছে সাংবাদিকতাৰ দৃষ্টিভংগীৰে আপুনি সমস্যাবিলাক নিজে অনুধাৱন কৰিব পাৰিলে আৰু দ্বিতীয় কথা হৈছে কি আপুনি অধ্যয়নশীল যিটো মন সেই অধ্যয়নশীল মনটোৰে আপুনি সেই সমস্যাবিলাকৰ এটা সাহিত্যিক এটা ৰুট সেইটো বিচাৰি পালে নহয় জানো আচ্ছা আপোনাৰ গল্পবিলাক মই দুটা ধাৰা মই লক্ষ্য কৰিছোঁ এটা হৈছে আপুনি ৰহস্য গল্প ডিটেকটিভ বা থ্ৰিলাৰ এই তিনিটা ধাৰাত আপুনি কিছুমান গল্প লিখিছে আৰু এইটো আপোনাৰ যিখন শিলভেটাৰ চকুলো যিখন গল্প সেই গল্পৰ কিতাপখনৰ গল্পখিনি মই এটা পাপ কৰিলোঁ ইয়াৰ যিখিনি গল্প এই দুইটাৰ পৰা পৃথক নিশ্চয় এই দুইটাৰ ভাৱৰ মাজত আপোনাৰ পাৰ্থক্যতা আছে নিশ্চয় নহয় জানো আপুনি দুইটা ধাৰাত কেনেকৈ লিখে এতিয়া কথা হ'ল মই যিহেতু প্ৰথম কথা হ'ল এই আলোচনীবিলাকৰ সম্পাদকসকলৰ তাগিদাতে মই সৰহভাগ সৃষ্টি কৰিছোঁ গতিকে বিহুৰ সময়ত তেওঁলোকে বিহু বিষয়ক কিবা ৰচনা বিচাৰে বা উপন্যাসিকা বিচাৰে আৰু সেই উপন্যাস বহু কেইখন লিখিলোঁ বিহু বিষয়ক মন দিহিঙৰ গৰা তাৰিতে সংকলন বিহু বিষয়ক উপন্যাসিকাৰ সংকলন হ'ল মোৰ মন দিহিঙৰ গৰা আৰু মই এটা পাপ কৰিলোঁ বিভিন্ন সময়ত ৰচনা কৰা এইটো গল্প আৰু তেনেধৰণে শিলভেটাৰ চকুলো তাৰমানে মই কৈছোঁ যে মই এটা পাপ কৰিলোঁ ইয়াৰ গল্পবিলাকৰ যিটো ধাৰা সেইটো অলপ বেলেগ হয় তাত এটা সামাজিক হেৰি আছে এপ্ৰ'চ আছে আৰু শিলভেটাৰ চকুলো এইটোৰ ধাৰাটো বেলেগ এই কথাটো মই ক'ব খুজিছোঁ আপোনাক যে সম্পাদকসকলৰ তাগিদাতে মই যিহেতু ৰচনা কৰিবলগীয়া হ'ল তেওঁলোকে কেতিয়াবা ৰহস্য গল্প বিচাৰে মোক আচ্ছা তেওঁলোকে ৰহস্য গল্প বিচাৰে কাৰণে মই ব্ৰেইনক কিছু কষ্ট দিবলগীয়া হয় আচ্ছা কেনেধৰণে মই ৰহস্য গল্পটো সৃষ্টি কৰিম যিহেতু মই সামাজিক ধাৰাৰ দ্বাৰা প্ৰভাৱান্বিত অধ্যাপক হিচাপে সামাজিক ধাৰাৰ দ্বাৰা মই প্ৰভাৱান্বিত আৰু সমাজখন কোনফালে পৰিচালিত হৈছে বা কি হৈছে সেইটো মই অধ্যাপনাৰ দৃষ্টিৰে লক্ষ্য কৰোঁ আচ্ছা আৰু যিহেতু এই ৰহস্য গল্প এইটো সম্পাদকসকলে মোক তাগিদা দিয়ে যে মোক ৰহস্যধৰ্মী গল্প লাগিব উপন্যাস লাগিব তেতিয়া মই ব্ৰেইনক কিছু কষ্ট দিবলগীয়া হয় আচ্ছা আপোনাৰ আটাইকেইটা গল্পই সুখপাঠ্য ভাল লাগিছে পঢ়ি আৰু মই ভাবোঁ আমাৰ শ্ৰোতা পাঠকে এই গল্পসমূহ আদৰি ল'ব আপোনাৰ মন দিহিঙৰ গৰা এখন বিহু সংস্কৃতিমূলক আৰু এইখন লিখোঁতে আপোনাৰ নিশ্চয় সময় লাগিছে সময় লৈছে নে এখন ভাল উপন্যাস মই ভাবোঁ যে পাঠক সমাজে মন দিহিঙৰ গৰা
এই উপন্যাসখন পঢ়ি উপকৃত হ'ব। আচ্ছা, মই আৰু এটা কথালৈ আহিলোঁ যে আপোনাৰ যি এখন গৱেষণাধৰ্মী পুথি কাৰ্বি জনজীৱনত নাৰীৰ ভূমিকা, এইখন বৰ গুৰুত্বপূৰ্ণ তথ্যপূৰ্ণ। এইখন আপুনি গৱেষণাৰ খাতিৰতে লিখিছিল নে আপোনাক কোনোবাই কৈছিল যে আপুনি এইখিনি লিখক? মোৰ সপোন আছিল, জীৱনত সেই সপোনটো মই পূৰাব নোৱাৰিলোঁ। জীৱনত PhD কৰে, ডক্টৰেট লোৱাৰ এটা মোৰ আশা আছিল, কিন্তু বিভিন্ন অসুবিধাৰ কাৰণে সেইটো মই কৰিব নোৱাৰিলোঁ। যদিও মই শেষ মুহূৰ্তত এটা চেষ্টা কৰিছিলোঁ যেতিয়া মই ডক্টৰেটটো লওঁ, PhD কৰিম, আৰু সেইকাৰণেই মই কাৰ্বি জনজীৱনত নাৰীৰ ভূমিকাৰ সেইটো পটভূমি লৈ পেলাই মোৰ ৰিচাৰ্চৰ কামত আগবাঢ়িছিলোঁ। বহুখিনি আগবাঢ়ি গ'ল, কিন্তু শেষ মুহূৰ্তত বিশেষ কাৰণত অসুবিধাবশতঃ সেই কামটো মই সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। তথাপিও আমি আপোনাৰ সেই যিটো গৱেষণাধৰ্মী মন, সেই মনটোৰ পৰা এটা ভাল হেৰি পালোঁ, এখন ভাল কিতাপ পালোঁ যে কাৰ্বি জনজীৱনত নাৰীৰ ভূমিকা। আৰু এইখন বোধহয় যিসকলে অধ্যয়ন কৰি আছে সংস্কৃতিৰ বিষয়ত সেইসকলৰ কাৰণে খুব উপকাৰ আহিব এই কিতাপখন। আৰু সেই পাণ্ডুলিপিটোকে মই যেতিয়া অসম প্ৰকাশন পৰিষদে যেতিয়া ফেলোশ্বিপ অনুষ্ঠিত কৰিছিলে, মই তাত প্ৰদান কৰিলোঁ আৰু তেওঁলোকে এইখন কিতাপ আকাৰে প্ৰকাশ কৰাৰ এটা দায়িত্ব ল'লে। সেইকাৰণে মই অসম প্ৰকাশন পৰিষদৰ ওচৰত চিৰকৃতজ্ঞ। যিসকলে গৱেষণা কৰি আছে সংস্কৃতিৰ তেওঁলোকৰ কাৰণে খুবেই উপকাৰত আহিব এই কিতাপখন। গতিকে মই এই কিতাপখন আচলতে অসমীয়া সাহিত্য সংস্কৃতি অধ্যয়ন কৰা ল'ৰা ছোৱালীৰ কাৰণেও খুবেই প্ৰয়োজনীয় বুলি মই অনুভৱ কৰোঁ। এতিয়া আহিছোঁ আপোনাৰ শিশু সাহিত্য, আপুনি কেইবাখনো শিশু সাহিত্যৰ কিতাপ লিখিছে আৰু তাৰ ভিতৰত এখন আমাৰ হাতত পৰিছেহি পৃথিৱীৰ অতিথি। এই শিশু উপন্যাসখন যিটো কল্পবিজ্ঞান, আপুনি সেই কল্পবিজ্ঞানৰ আশ্ৰয়ত এই কিতাপখন শিশুৰ উপযোগীকৈ লিখিছে। বৰ ভাল লাগিছে। মংগল গ্ৰহলৈ এটা ল'ৰা কেনেকৈ গৈ পেলাই সি কেনেকৈ তাত এখন মংগল গ্ৰহটো কেনেকৈ বাসোপযোগী কৰিব পাৰি তাৰ এটা ফিকশ্যন আপুনি দিছে। বৰ সুন্দৰ কিতাপ। ভৱেন চন্দ্ৰ কোচ, ভাল লাগিলে আপোনাৰ আটাইকেইখন পুথিয়ে আমাৰ পাঠক শ্ৰোতাৰ সমাদৰ লাভ কৰিব বুলি মই আশা কৰিলোঁ। আৰু ভৱিষ্যতে মই আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আপোনাক লগ পাম বুলি আশা কৰিলোঁ। মই এইখিনিতে আপোনাৰ যিটো ফোন নম্বৰ, সেই ফোন নম্বৰটো আমাৰ পাঠক শ্ৰোতাক আপুনি এবাৰ কৈ দিলে হয়তো বহুত কথাৰ কাৰণে পাঠক শ্ৰোতাই আপোনাক যোগাযোগ কৰিব পাৰিব। যদি ৰাইজে সহযোগ কৰিব বিচাৰে, মোৰ ফোন নম্বৰ মই দিছোঁ 9435266084। আচ্ছা, 9435266084। ধন্যবাদ। আজিৰ অনুষ্ঠান আমি ইমানতে সামৰোঁ। ভাল লাগিলে আপোনাক লগ পাই। পুনৰ লগ পাম। নমস্কাৰ।